স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। আজি আমি ননৈপুৰা গৰখীয়া সভা য'ত হৈ আছে তালৈ আহিছোঁ। আজি আমি ওজা সভা আহিছোঁ নহয় কিদি হয় আৰু লগত আহিছে আমাৰ কৈলাশ চাৰিফালে চিন্ময়। আমি এতিয়া ওজা বুলিয়ে নহয়, আমি গৰখীয়া সভা সম্পূৰ্ণ পৰিৱেশ দেখুৱাম আপোনালোকক। ভিডিঅ'টো চাই থাকিব আপোনালোকে। অসমৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনত বিশেষ মাত্ৰা প্ৰদান কৰি অহা গৰখীয়া সভা পতা যি নিয়ম, সেয়া প্ৰায় হেৰাই যাব ধৰিছে। যদিও দৰং জিলাৰ নগাঁও গাঁৱৰ ৰাইজে এই পৰম্পৰা কিন্তু এতিয়ালৈ পাহৰা নাই। এই কৃষিজীৱী ঠাইখনত পৰম্পৰাগত ৰীতি নীতিৰে পাতি আহিছে গৰখীয়া সভা। সুদীৰ্ঘ 12টা বছৰে ৩ জেঠ তাৰিখে প্ৰত্যেক বছৰে গৰখীয়াসকলৰ গীত বা নাঙলী গীতৰ অনুষ্ঠানৰ লগতে আয়তী নামৰ উপৰিও ওজাপালি পৰিৱেশন কৰে এই গৰখীয়া সভা। গৰু তথা পশুধনসমূহ যাতে কুশলে থাকে, গৰু চৰাওঁতে বা পোহপাল দিওঁতে যদি কিবা দোষ অপৰাধ হৈছিল, সেই দোষ মৰিখনৰ কামনাৰ্থে গৰখীয়া সভা পাতি আহিছে এই বৃহৎ অঞ্চলৰ ৰাইজে। এইখিনিতে জানি থোৱা ভাল, গৰখীয়া সভাৰ লগত জড়িত লোকবিশ্বাস অনুসৰি এই গৰখীয়া সভাত কোনো নিসন্তান নপতীয়ে শৰাই নৈবেদ্য আগবঢ়ালে সন্তান সম্ভৱা হয় বুলি বিশ্বাস কৰে। তাৰ উপৰিও গৰু গাইৰ বেমাৰ আজাৰ নহয় আৰু লগতে খেতি ভাল হয় বুলি জনবিশ্বাসত প্ৰচলন আছে। কোনো ল'ৰা ছোৱালী যদি গৰখীয়া লেঠাত পৰি খোজ কাঢ়িব নোৱাৰে, নাইবা বেমাৰ আজাৰ হৈ থাকে বা কথা ক'ব নোৱাৰা হয়, এই সভাস্থলীত আহি শৰাই নৈবেদ্য আগবঢ়ালে সকলো দোষ মৰিখন হয় বুলি জনমানসত আজিও বিদ্যমান। ননৈপুৰে গৰখীয়া সভাহে বহুতো পৰিয়ালৰ মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। সেয়ে আপুনিও আহিব পাৰে এই গৰখীয়া সভালৈ। ধন্যবাদ।